লাগিছে কেনেকুৱা লাগিছে তোমাৰ দাঁতটো কোনে খাইছে ভিউৱাৰ্ছ আৰু আপোনালোকক এটা নতুন ভিডিঅ' লৈ স্বাগতম জনালোঁ বৰ্তমান মই আছোঁ মোৰ নিজৰ ঘৰত আৰু মই 15 আগষ্টৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ গতিকে মই ইণ্ডিপেণ্ডেন্স ডে'ৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলাই আছোঁ কেনেদৰে কি কৰি আছোঁ সেইবোৰক আপোনালোকক দেখাবৰ কাৰণে অকণমান চেষ্টা কৰিম আজি অকণমান মোৰ মাতটো বেলেগ হৈ আছে কাৰণ মোৰ গাটো একেবাৰে ভাল নহয় গতিকে কেনেকৈ প্ৰস্তুতি চলাই আছোঁ আপোনালোকক মই যিখিনি পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিম আহক তো ৰাইজসকল এনেকৈ গাৰ্জেনছখিনি বহিয়ে নিজৰ ড্ৰেছসমূহ মোক দেখাই আছিল লগতে ড্ৰেছখিনি কোনে কি পিন্ধিব সেইখিনি আলোচনা কৰি আছিল এয়া হৈছে মোৰ ডাঙৰ বেষ্টৰ 3জন ষ্টুডেণ্ট পাহি খুশবু আৰু এইখিনি গাৰ্জেনছখিনি আলোচনা কৰি আছিল হোৱা হৈছে মোৰ মা বজাৰত গৈছিল আহি পাল যিহেতু কথা পাতি আছে কেতিয়া ভিডিঅ'টো কৰিব লাগে আৰু মই ফ্লেগ অৰ্ডাৰ কৰিছিলোঁ 15খন এনেকৈ মই বাকী ফ্লেগবোৰ হেৰি কৰি আছিলোঁ চবকে দি আছিলোঁ এতিয়া এইটো হৈছে সৰু গ্ৰুপটোৰ ডান্স যিহেতু কভাৰ ভিডিঅ'টো মোৰ চেনেলত আহিবই সেইকাৰণে গানটো মই একেবাৰে মিউট কৰি থৈ দিলোঁ আৰু যিহেতু দুটা গ্ৰুপৰ ভাগ কৰি ভিডিঅ'টো বনোৱা হ'ব সেইকাৰণে এইটো হৈছে ডাঙৰ গ্ৰুপটো আৰু এনেকৈ ডাঙৰ গ্ৰুপটো প্ৰেক্টিছ কৰি আছিল তাৰে অলপমান আপোনালোকক মামাই একদিনৰ ভিতৰত চলা আনি নাচিবৰ খানা পিন্ধাইছে এয়া মামী আৰু এয়া মামা একদিনৰ ভিতৰত একদম ঘামি চামি অৱস্থা বেয়া তাৰপিছত মই সকলো ষ্টুডেণ্টে গালত এনেকৈ ওপৰত গেৰুৱা মাজত পকা তলত শুৱলা ৰঙৰ টেটু আঁকিবলৈ চেষ্টা কৰিছিলোঁ কাৰণ এনেকুৱা টেটু দিলে ভিডিঅ'ত খুব ধুনীয়া দেখি সেইকাৰণে সকলোকে এনেকৈ টেটু গাইজ আমি য'ত এতিয়া ভিডিঅ'টো বনাম তাতে এতিয়া যাম আমাৰ লগত চবখিনি ষ্টুডেণ্ট যাব মই দেখিবলৈ একেবাৰে বেয়া কিন্তু ৰাইজ আৰু আমি যেতিয়া ফিল্ডত আহি পালোঁ যিখিনি ষ্টুডেণ্টে ডান্স কৰিব সেইখিনিয়ে পিছফালে এনেকৈ নিজৰ পজিশ্যন লৈ আছিল আৰু গাৰ্জেনছখিনি বহি আছিল অকণমান দূৰত বহিব কৈছিলোঁ কাৰণ ষ্টুডেণ্টখিনিয়ে বহুত বেছি প্ৰব্লেম কৰে নিজৰ মাকক পালে সেইকাৰণে অকণমান দূৰত বহিব কৈছিলোঁ আৰু কেমেৰামেনে পজিশ্যনটো ঠিক কৰি আছিল যে বেকগ্ৰাউণ্ডটো ক'ত কৰিলে ভাল হয় আৰু কেমেৰাটো আমাৰ অজয় মামাই কৰিছে ঘৰৰ ওচৰতে হয় অজয় মামা আৰু গাইজ যদিও বহুত বেছি প্ৰেক্টিছ কৰোৱা হৈছিল কিন্তু সৰু মানুহ হয় আৰু একো বুজি নাপায় সেইকাৰণে মানে ভিডিঅ'টো কৰাত বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল কাৰণ সৰু বাচ্ছা একো বুজি নাপায় ইমান প্ৰেক্টিছ কৰাৰ পিছতো সকলোখিনি পাহৰি যায় সেইকাৰণে মানে শ্বুটিঙৰ নিচিনাকৈ মই আগফালে নাচি আছিলোঁ আৰু সৰু বাচ্ছাবিলাকে তেনেকৈ মানে ষ্টুডেণ্টখিনিয়ে পিছফালে মোক চাই নাচি আছিলে এনেকুৱা ধৰণৰ প্ৰব্লেম ক্ৰিয়েট হৈছিল ইমান কষ্টৰ ফলত মানে ইমান দিন প্ৰেক্টিছ কৰাৰ পিছতো মানে এনেকুৱা কষ্ট কৰিবলগীয়া হৈছিল ভিডিঅ'টো এতিয়া আমি ষ্টুডেণ্টখিনিৰ ওচৰত যাম যে ইমান দিন কষ্ট কৰি প্ৰেক্টিছ কৰাৰ ফলত আজি বহুত কষ্ট কৰি ভিডিঅ'টো বনোৱা হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে নে নালাগে কিমান কষ্ট হৈছে প্ৰেক্টিছ কৰাতে যদিও বহুত চিম্পল ষ্টেপ হয় কিন্তু বহুত কষ্ট কৰা হৈছে ভিডিঅ'টোৰ কাৰণে কাৰণ যিখিনি সৰু আছে কাৰণ ইহঁতে একদম একো কথা বুজি নাপায় বহুত সৰু আছে গতিকে ডাঙৰখিনিয়ে গোটেই হেণ্ডেল কৰিব লগা হৈছে বহুত কষ্ট হৈছে নে নাই ঠিক আছে তাৰপিছত গাইজ এনেকৈ আমাৰ ভিডিঅ'টো একেবাৰে ফিনিছ হোৱাৰ পিছত সকলো ষ্টুডেণ্টকে দুটাকৈ চকলেট দিয়া হৈছিল কাৰণ গৰমত তেওঁলোকেও বহুত কষ্ট কৰিছিল আৰু লগতে গাৰ্জেনছখিনিৰো বহুত কষ্ট হৈছিল এই গৰমত নিজৰ ছোৱালীক লৈ আহিছে ছাপোৰ্ট কৰিছে ইমান সেইটোও মোৰ বহুত ভাল লাগিছে সেইকাৰণে গাৰ্জেনছখিনিৰ লগতে ষ্টুডেণ্টখিনিকো দুটাকৈ চকলেট দিয়া হ'ল বহুত ভাল লাগিল মই ভবা নাছিলোঁ যে গাৰ্জেনছখিনি ইমানখিনি ছাপোৰ্ট কৰিব মই যেনেকৈ কৈছিলোঁ ড্ৰেছ পাতি তাৰপিছত ফ্লেগ যেনেকৈ কৈছিলোঁ যি বস্তু লাগিব বুলি কৈছিলোঁ সকলোখিনিয়ে যোগাৰ পাতি কৰি দিলে গাৰ্জেনছখিনি মোৰ ফালৰ পৰা গাৰ্জেনছখিনি বহুত বেছি ধন্যবাদ যে আপোনালোকে ইমানখিনি আগবঢ়াই আনিছে নিজৰ ছোৱালীখিনি এতিয়াতো সমাপ্ত সময় আহিছে মই এজন গাৰ্জেনৰ ওচৰত যাম
মই আপোনাক সুধিছোঁ ইমান দিনৰ পৰা প্ৰেক্টিচ হৈছে আমাৰ ঘৰত মানে আজি ফাইনেলি ইমান দিনৰ পিছত প্ৰেক্টিচ কৰি গৰমত আপুনিও কষ্ট কৰিব লগা হৈছে ইমান প্ৰেক্টিচ কৰি আজি ফাইনেল মানে আজি ভিডিঅ'টো কৰা হ'ল কেনেকুৱা লাগিছে হয় নমস্কাৰ মোৰ নাম শ্ৰী ৰীনা দেৱী আমাৰ ঘৰ বৈতামাৰীতে হয় ভাল লাগিছে আমাৰ ছোৱালী নাচিছে আৰু বহুত বাচ্চা আছে ইয়াতে চবে নাচিছে আমাৰো কষ্ট হৈছে আৰু তোমাৰো কষ্ট হৈছে আৰু শিকিব আহিছে ইয়াত ঘৰৰ বহুত দিগদাৰো কৰিছে বাচ্চাবিলাকে অত্যাচাৰ কৰিছে তথাপিতো সিহঁতে একো কোৱা নাই বহুত ভালকৈ শিকাইছে আৰু সিহঁতৰ বাইদেউ বহুত ছাপোৰ্ট কৰিছে আৰু সব গাৰ্জেনখিনিয়ে ছাপোৰ্ট কৰিছে সবৰে ড্ৰেছ পাতিখিনি যোগাৰ কৰি ধুনীয়াকৈ আগবঢ়াই নিছে আৰু এইখিনিয়ে আৰু কৈছোঁ থেংক ইউ হাই কৈ চবকে হাই তাৰপিছত মই মোৰ ঘৰত আহি পালোঁ যোনে যোনে আমাৰ ঘৰত স্কুটিবিলাক থৈছিলে তেওঁলোকেও গ'ল গৰমত একেবাৰে মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল কাৰণ অতিৰিক্ত গৰম পৰিছিল সেইকাৰণে তো গাইজ এতিয়া আমি ঘৰত আহি পালোঁ আৰু আমাৰ ঘৰৰ পৰা 500 মিটাৰমান হ'ব একচুৱেলি ফিল্ড হয় বৈতামাৰী ফিল্ড হয় তাতে বিহুও হয় সেই ফিল্ডত আমি ভিডিঅ'টো কৰিলোঁ ভিডিঅ' কৰিব কেমেৰা লৈ আহিছিলে মামা এজনে আৰু তাৰপিছত মোৰ ষ্টুডেণ্টখিনিয়ে এতিয়া বেছিভাগে ঘৰত গ'ল আৰু বাকীখিনি আমাৰ ঘৰত যোনে যোনে গাড়ী থৈ গৈছিলে সেইবোৰে আমাৰ ঘৰত আহিল আৰু এতিয়া ঘৰত যাব তো গাইজ এইটো ভিডিঅ' ইয়াতে এণ্ড হ'ল আৰু যিটো মোৰ আহিবলগীয়া ভিডিঅ' মানে যিটো মোৰ ডান্স কভাৰ ভিডিঅ' ষ্টুডেণ্টখিনিৰ আহিব আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো চাব প্লিজ মোৰ ভিডিঅ'বিলাক চাব লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব